নমস্কাৰ এভৰিৱান মোৰ ইউটিউব চেনেল গ্ৰ' গ্ৰুইন উইথ মি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যিটো বিষয়ৰ ওপৰত কথা পাতিব লৈছোঁ সেইটো হৈছে জিনিয়া ফুল। জিনিয়া ফুল এনে এবিধ ফুল যিয়ে গোটেই গৰমৰ দিনকেইটাত হেভি ফ্লাৱাৰিং কৰি আমাৰ বাগিচাখন ধুনীয়া কৰি ৰাখে। গতিকে মই দুটা জিনিয়া ফুলৰ পুলি কিনি আনিছিলোঁ, এটা হালধীয়া আৰু আনটো ৰঙা। এই জিনিয়া ফুল দুটা মই কিদৰে ৰিপৰ্টিং কৰোঁ, ইহঁতৰ কেয়াৰ কেনেদৰে লওঁ আৰু লগতে ইহঁতৰ নতুন প্ৰপগেশ্যন মই কিদৰে কৰোঁ তাৰ বিষয়ে ভিডিঅ'টোত জনোৱা হৈছে। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো মোৰ লাষ্টলৈ চাই থাকক। মই এই পুলি দুটা 3 দিন আগতে আনিছিলোঁ আৰু আজি 3 দিন পিছত মই ইহঁতৰ ৰিপৰ্টিং কৰিব ওলাইছোঁ। কাৰণ সিহঁতক আনি ডাইৰেক্ট সিহঁত এটা বেলেগ পৰিৱেশত থাকে আৰু মই যদি লগে লগে আনি আন এটা পৰিৱেশৰ লগত এডজাষ্ট নোহোৱাকৈ ৰুই দিওঁ ইহঁতৰ মৰি যোৱা চান্সটো বেছিকৈ থাকে। গতিকে মই 3 দিন ইহঁতৰ মোৰ এনভাইৰনমেণ্টৰ লগত এডজাষ্ট হ'ব দিছোঁ, তাৰপিছতে মই ইহঁতৰ ৰিপৰ্টিং কৰিব ওলাইছোঁ। মই ইহঁতক ৰুবৰ কাৰণে এটা টাব লৈছোঁ। টাবটো হ'ল 12 ইঞ্চ ডাঙৰ, অকণমান ডাঙৰ টাবেই লৈছোঁ কাৰণ মই ইহঁতৰ পৰা বহুত বেছি ফুল বিচাৰোঁ। গতিকে যাতে ইহঁতে ডাঙৰ টাবত অকণমান মোক বেছিকৈ ফুল দিব পাৰে সেইবাবে অকণমান ডাঙৰ টাবেই লৈছোঁ। আৰু টাব দুটাত মই এইদৰে দেখিছেনে সৰু সৰু হোল বনাই লৈছোঁ। এই হোল বনোৱাটো নিতান্তই প্ৰয়োজন আমাৰ, কিয়নো যদি হোলটো নাথাকে তেতিয়াহ'লে ইহঁতক যিখিনি পানী দিওঁ আমি পানীখিনি ওলাই যোৱাৰ যদি ব্যৱস্থা নাথাকে আমাৰ পানীখিনি জমা হৈ থাকিলে এই গছডালৰ শিপাবোৰত ফাংগাছ লগাৰ ভয়টো থাকে। গতিকে মই কি কৰিছোঁ, হোল বনাই লৈছোঁ। এতিয়া মই আপোনালোকক এই টাবকেইটাত কেনেদৰে হোল বনালোঁ তাৰ বিষয়ে ক'ম। মোৰ টাবটোৰ কিছুমান টাবত এনেকুৱা হয় যে হোলটো বনোৱাই থাকে, কিন্তু মোৰ টাবকেইটা দেখিছেনে আপোনালোকে হোল বনোৱা নাই। কিন্তু হোলটো পানী ওলাই যোৱাৰ যিটো হোল সেই হোলটো লাগে। গতিকে মই কি কৰিছোঁ, এডাল লোহাৰ শলা লৈছোঁ। শলা লৈ সেই শলাডাল গেছ ষ্ট'ভত এইদৰে এনেদৰে গৰম কৰিছোঁ আৰু গৰম কৰি যেতিয়া লোহাডাল গৰম হ'ব আৰু তেতিয়া মোৰ এই প্লাষ্টিকৰ টাবকেইটা যিহেতু প্লাষ্টিকৰ হয় গতিকে হোল বনোৱাত সুবিধা হ'ব বা এই শলাডাল লগাই দিলে হোলটো হৈ যাব। যদি প্লাষ্টিকৰ টাবত বেলেগ কোনো উপায়েৰে এনেকৈ ফুটা কৰিব চেষ্টা কৰে তেতিয়া কি হ'ব পাৰে, টাবকেইটা ফাটি যাব পাৰে। গতিকে মোৰ কাৰণে এটা বহুত সহজ উপায় যে মই এটা লোৰ শলা লওঁ, তাৰপিছত শলাডাল এনেদৰে গেছ ষ্ট'ভত গৰম কৰি লওঁ, তাৰপিছত ফুটাই যাওঁ। বহুত কম আৰু ইজিতে মোৰ কামটো হৈ যায়। গতিকে চাওক মই কিদৰে মোৰ প্লাষ্টিকৰ টাবকেইটাত এনেদৰে ফুটা বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া কি হ'ল, মই ক'ত মানে হোলটো বনাম মই ভাবিয়ে পোৱা নাই, ভাবি নাপাই এনেকুৱাকৈ এটা কোণাত সোমাই দিব চেষ্টা কৰিছিলোঁ। কিন্তু কি হ'ল, সেই যিটো কোণাত সোমাব চেষ্টা কৰোঁ সেইটো এটা খুঁটি হয় আৰু খুঁটিটো ক'ত বা মাটিত বা আমি য'ত থ'ম টাবটো তাত লাগি থাকিব। গতিকে পানী ওলাই যোৱা সুবিধা নাপাব। গতিকে আমি কি কৰিছোঁ, এই খুঁটি দুটাৰ মাজৰ যিকণ ঠাই আছে অকণমান ওখ সেই ঠাইখিনিতে হোলটো বনাইছোঁ যাতে পানীখিনি ওলাই যোৱাৰ বাবে সুবিধা পায়। আমি গছ গছনি ৰুলে এটা কথা চাব লাগে যে এই যিটো আমি পাত্ৰত ৰুওঁ, মাটিত ৰুলেতো কথা নাই বাৰু, নেচাৰ টেক্স কেয়াৰ। গতিকে নেচাৰে সিহঁতৰ গছবোৰৰ কেয়াৰ ল'ব পাৰে। কিন্তু আমি যদি টাবত ৰুওঁ তেতিয়াহ'লে এই যে ড্ৰেইনেজ হোলটো বনোৱা নিতান্তই প্ৰয়োজন, নহ'লে পানী জমা হ'ব পাৰে আৰু কিছুমান গছেতো একদম পানী সহ্য কৰিব নোৱাৰে, বেছি পানী হোৱাৰ লগে লগে গছবোৰ মৰি যায়। কিছুমানে ভাবে আমিতো নাৰ্চাৰীৰ পৰা কিনি আনিলোঁ গছডাল, ধুনীয়া লহপহকৈ বাঢ়ি থকা গছ এডাল কিনি আনো, কিন্তু তাৰ পিছতে কি হয়, ঘৰলৈ আনি ৰিপৰ্টিং কৰাৰ পিছতে গছডাল মৰি যাব পাৰে। তাৰতো বহুত কাৰণ থাকে, তাৰ ভিতৰত এটা কাৰণ হৈছে যে পানী বেছি হোৱাটো। গতিকে আমি যেতিয়া গছ গছনি ৰুম তেতিয়া এটা কথা একদম মনত ৰাখিব যে সিহঁতৰ ড্ৰেইনেজ হোলটো যাতে ভালদৰে কৰা থাকে, পানীখিনি ওলাই যোৱা ৰাস্তাটো যাতে ভালদৰে থাকে। আৰু কি কৰিব আপোনালোকে, এই যিবোৰ ফুটাবোৰ বনাই দিলে ফুটাবোৰত কি হয়, মাটি যেতিয়া গাপ লাগি যাব বা মাটি পানী আমি দি থাকিম তেতিয়া কি হ'ব, এই ফুটাবোৰ বন্ধ হৈ যাব পাৰে। গতিকে এই ফুটাবোৰত আপোনালোকে কিছুমান পাথৰ বা কাপোৰ এখন যাতে চেকনিৰ নিচিনা হয় সেনেদৰেও দি ল'ব পাৰে। তেতিয়াহ'লে আমি যিবোৰ ফুটা বনাই দিম বা যিবোৰ হোল বনাই দিম সেইবোৰত মাটি জমা হয়, সেইবোৰ হোলবোৰ যাতে বন্ধ হৈ নাযায়। মোৰ এইডাল ঠাণ্ডা হৈ গৈছে লোহাৰ শলাডাল আৰু দুটামান হোল কৰিবলগীয়া আছিলে, সেইবাবে আকৌ নতুনকৈ গৰম কৰি হোল বনাইছোঁ। এতিয়া আপোনালোকক দেখাম চইল মিক্সিংটো। আমাৰ গছডালে যিহেতু হেভি ফ্লাৱাৰিং কৰি আছে গতিকে ইয়াতে সাৰৰ পৰিমাণ বেছি দিম। তাৰ ভিতৰত মই কি লৈছোঁ, ৰিভাৰ চেণ্ড লৈছোঁ, যিটো অলপ আগতে মই আপোনালোকক দেখালোঁ বাৰু। তাৰপিছত এয়া লৈছোঁ মাটি মোৰ নৰ্মেল মাটিয়ে লৈছোঁ, গাৰ্ডেন চইল যিটো হয়। মোৰ এখন সৰু বাগিচা আছে, বাগিচাখনৰ পৰা মাটি অকণমান লৈছোঁ। তাৰপিছত এয়া হ'ল গোবৰ সাৰৰ পৰিমাণ অকণমান বেছিকৈ দিম, কাৰণ
গছডাল যিহেতু ফ্লাৱাৰিং কৰি আছে গতিকে ইহঁতক পৰ্যাপ্ত পৰিমাণে নিউট্ৰিশ্যনৰ দৰকাৰ হ'ব এতিয়া যিটো মোৰ অকল যিখিনি গাৰ্ডেনিং চইল আছিল সেই মাটিখিনিয়ে পুৰাব নোৱাৰিব গতিকে মই ইয়াতে যাতে অকণমান ভাল সাৰ পানী পায় বা ভাল নিউট্ৰিশ্যন পায় সেইবাবে মই গোবৰ সাৰ অকণমান বেছিকৈ ব্যৱহাৰ কৰিম যদি মই পুলি অৱস্থাত আনিলোঁ হয় তেতিয়াহ'লে ইমান সাৰৰ প্ৰয়োজন নাছিলে কিন্তু সিহঁতেতো এতিয়া বহুত বেছিকৈ ফ্লাৱাৰিং কৰি আছে বহুত বেছিকৈ ফুল দি আছে আৰু যাতে ফুল বাঢ়ক সিহঁতৰ দেহত যাতে নিউট্ৰিশ্যনৰ অভাৱ নহওক মানে গছডালৰ দেহত গতিকে মই পৰ্যাপ্ত পৰিমাণে গোবৰ সাৰ দিম মোৰ হৈ গ'ল মই মিক্স কৰি লৈছিলোঁ বালি মাটি আৰু সাৰ মিক্স কৰি লৈ এই যিটো পলি বেগত মই গছডাল আনিছিলোঁ সেই গছডালৰ পৰা পলি বেগটো আঁতৰাই মোৰ টাবত এনেদৰে ৰুই দিছোঁ মই এই টাবত পলি বেগটোৰ যিখিনি মাটি আছে মাটিখিনি এৰুৱা নাই যদি এৰাও মোৰ শিপা মানে গছডালৰ শিপাবোৰে কষ্ট পাব পাৰে গতিকে এই পলিথিনৰ বেগটো মই লাহেকৈ কাটি পেলাই কেঁচিৰে কাটি পেলাই এৰাই পেলাইছোঁ আৰু তাৰপিছত মোৰ যিখিনি বালি মাটি আৰু গোবৰৰ মিক্সিং আছিল সেই গোবৰ সাৰৰ মিক্সিং আছিল সেই মিক্সিংখিনি দি গছডাল মই এনেদৰে ৰুই দিছোঁ মোৰ হৈ গ'ল ৰোৱা এতিয়া মই ইহঁতৰ ৱাটাৰিং কৰিছোঁ ৱাটাৰিং এনেদৰে কৰিব লাগে যাতে ইহঁতৰ পানী দিয়াৰ পিছত এই পানীটো টাবৰ তলেৰে মানে ওলাই গুচি আহে যেতিয়া ওলাই গুচি আহে পানীটো ওলাই গুচি আহে তেতিয়া আমি চিয়'ৰ যে তাতে আৰু মানে যিখিনি পানী গছডালক প্ৰয়োজন আছিল আমি গোটেই পানীখিনি যিখিনি পানী দৰকাৰ আছিলে সেই পানীখিনি দি দিছোঁ আৰু তাৰ ওপৰত ইহঁতৰ কিছুমান এয়াৰ পকেট থাকে বা এয়াৰ বাবলছ থাকে যেতিয়া পানী ঢালিব আপোনালোকে চাব যে কিছুমান বাবলছৰ নিচিনা ওলাইছে গতিকে এই এয়াৰ পকেটবোৰ মাৰ নিয়াবৰ কাৰণে আমি মানে এনেকৈ পানী দিব লাগে যাতে টাবৰ তলেৰে পানীখিনি ওলাই আহে গতিকে মোৰ ৰিপৰ্টিং হৈ গ'ল মই পানী দিলোঁ এয়া মোৰ মানে টাব দুটাৰ ওচৰতে এনেকুৱা প্ৰটলা মছৰ'জ আৰু সেই সৰু সৰু এল'ভেৰা 3-4টামান পুলি এনেদৰে ৰুই থোৱা হৈ আছে গতিকে আপোনালোকে যদি চাব বিচাৰে প্ৰটলা মছৰ'জ এইবোৰৰ নতুন প্ৰপেগেশ্যন আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম এতিয়া মই ইহঁতক একদম ৰ'দ পৰা ঠাইত থৈছোঁ কাৰণ যিহেতু জিনিয়া ফুল আৰু ইহঁতে বহুত বেছি ৰ'দ বিচাৰে গতিকে দিনটোৰ যাতে 4-5 ঘণ্টা ৰ'দ সিহঁতে পায় গতিকে মই সেনেকুৱা ঠাই এটাত থৈছোঁ ইহঁতৰ চাওঁ বাৰু কি হয় জীয়াই থাকে নে নাথাকে বা আৰু তাৰ আপডেট দিবলৈ মই বাৰু চেষ্টা কৰিম পিছত তাৰ পিছৰ মোৰ ভিডিঅ'ৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট যিটোত মই কৈছিলোঁ থাম্বনেইলত দেখিছে চাগে আপোনালোকে যে এপাহ ফুলৰ পৰা কেনেকৈ আপোনালোকে ফুল বনাব পাৰে মই কি কৰিছিলোঁ মোৰ এডাল অৰেঞ্জ কালাৰৰ জিনিয়া ফুল আছিল সেই ফুলজোপাৰ পৰা মই এপাহ ফুল কাটি আনি এনেকৈ মোৰ টাব এটা আছিলে মানে খালী টাব নহয় এডাল গছ আছিল তাৰ চাইডে চাইডে এনেকৈ পেলাই দিছিলোঁ মই পাহবোৰ ছিঙি পেলাই তাৰ পৰা দেখিছানে ইমান ধুনীয়া ধুনীয়া সৰু সৰু পুলি ওলাইছে মোৰ দেখি বহুত ভাল লাগিছে আজি ইহঁতৰ 3 দিন হ'ল মই 3 দিন আগতে এনেদৰে পেলাই দিছিলোঁ আৰু ইমানবোৰ সৰু 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 পুলি ওলোৱাৰ কাৰণে মোৰ মনটো বিৰাট ভাল লাগিছে মই ভবাই নাছিলোঁ যে ইহঁতৰ পৰা মানে মই এনেই ৰুই দিছিলোঁ জাষ্ট ইয়াৰ পৰা যে পুলি হ'ব মই ভবা নাছিলোঁ গতিকে আপোনালোকেও এনেদৰে পেলাই চাব আপোনালোকৰ ঘৰত যদি জিনিয়া গছ আছে একদম চিন্তা কৰিব নালাগে নতুন নতুন জিনিয়া পুলি নাৰ্চাৰীৰ পৰা কিনি আনি থাকিব নালাগে আপোনালোকে এপাহ শুকাই যোৱা ফুল এনেদৰে যদি অকণমান মাটি ৰেডি কৰি পেলাই দিয়ে তাৰ পৰা বহুত পুলি পাব পাৰে গতিকে মোৰ এইটো নতুন এক্সপেৰিমেণ্ট মই ছাকচেছ গতিকে মোৰ বহুত ভাল লাগিছে যে নতুন নতুন মই আৰু বহুত পুলি পাম যিবোৰ মই ৰুই আৰু ফুলৰ গছ বনাব পাৰিম এইজোপা আছিলে আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ ভৰি ভৰি লাগিছে গছজোপাৰ ফুল আৰু এই অৰেঞ্জ ফুল ফুল এপাহে মই ছিঙি পেলাই দিয়াৰ পিছত এইবোৰ ফুলৰ পুলিবোৰ হৈছে এতিয়া নতুন ডালৰ 5 দিনৰ মূৰত মই ইহঁতৰ ৰিপৰ্টিঙৰ 5 দিনৰ মূৰত দেখাইছোঁ কি দেখিছেনে ইমান ধুনীয়াকৈ ফ্লাৱাৰিং কৰিছে আৰু যেতিয়া মানে মই ৰুতে যিমান ফুল আছিল তাতকৈ আৰু বহুত বেছিকৈ ফুল হৈছে গতিকে ছাকচেছ মই মোৰ গছডাল যে জীয়াই থাকিলে থেংক ইউ